নমস্কাৰ বন্ধুসকল, আজি আমি অসমৰ ভূগোল সম্পৰ্কীয় 10টা প্ৰশ্ন আলোচনা কৰোঁ আহকচোন, যিবোৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খুবেই দৰকাৰী। তেন্তে আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। 1 নম্বৰ প্ৰশ্ন, বৰ্তমান অসমৰ মুঠ জিলা কেইখন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 31খন। 2 নম্বৰ প্ৰশ্ন, অসমৰ মুঠ গাঁৱৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 26,395খন। 3 নম্বৰ প্ৰশ্ন, অসমৰ মাটিকালি কিমান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 78,438 বৰ্গ কিলোমিটাৰ। 4 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰধান নৈ কোনখন? এইটো সকলোৱে জানে, ইয়াৰ শুদ্ধ উত্তৰ হৈছে ব্ৰহ্মপুত্ৰ। 5 নম্বৰ প্ৰশ্ন, আয়তনৰ ফালৰ পৰা অসম ভাৰতৰ কিমান শতাংশ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2.39 শতাংশ। 6 নম্বৰ প্ৰশ্ন, বৰ্তমান অসমৰ কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 7খন। 7 নম্বৰ প্ৰশ্ন, ভৌগোলিকভাৱে অসমখন কি জলবায়ুৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মৌচুমী জলবায়ু। 8 নম্বৰ প্ৰশ্ন, প্ৰাকৃতিক পৰিৱেশৰ প্ৰধান উপাদান কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মৃত্তিকা। মৃত্তিকা মানে হৈছে ভূমি সম্পদ। 9 নম্বৰ প্ৰশ্ন, কোনখন ঠাই পক্ষীৰ অদ্ভুত আত্মহননৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে জাতিংগা। 10 নম্বৰ প্ৰশ্ন, কাৰ্বি মালভূমিৰ সুউচ্চ শৃংগটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে সিংহাসন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ব। পৰৱৰ্তী ভিডিঅ'ত আমি এনেকুৱা অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সহায়ক হোৱাকৈ দৰকাৰী প্ৰশ্নৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। আগলৈ এনেকুৱা ভিডিঅ' পাবৰ বাবে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। সকলো ভালে থাকক, কুশলে থাকক।